80তম স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসখন 1947 চনৰ 15 আগষ্টত লাভ কৰিছিল। এই স্বাধীনতা লাভ কৰোঁতে আমাৰ বহুত বীৰ বীৰাংগনা তেওঁলোকৰ জীৱন আহুতি দিব লগা হৈছিল আৰু বহুত মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বোস, মৌলানা আবুল কালাম আজাদ এনেকুৱা বহুত বীৰ বীৰাংগনা তেওঁলোকে বহুত কষ্ট জেল খাটিছিলে। তাৰ বিনিময়তহে আমি এই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছোঁ। গতিকে মই আজি এইটোৱে আহ্বান কৰোঁ যে সকলোৱে আগবাঢ়ি আহক, আমি ভাতৃত্ববোধ বজাই ৰাখোঁ আৰু আমাৰ দেশখন কেনেকৈ এখন উন্নত দেশ হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰে কামনা কৰিছোঁ। মই পোনপ্ৰথমতে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমবাসীক 80তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনত 1947 চনৰ 15 আগষ্টত আমাৰ ব্ৰিটিছৰ পৰা আমাৰ ভাৰতবৰ্ষই স্বাধীন ভাৰতবৰ্ষ হিচাপে লাভ কৰিছিল আৰু সেই সময়ত আমাৰ মহাত্মা গান্ধী বা নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বিভিন্ন ব্যক্তি বীৰ বীৰাংগনাসকলৰ প্ৰচেষ্টাত ব্ৰিটিছৰ শাসনৰ অন্ত পেলাই ভাৰতবৰ্ষক স্বাধীন ৰাষ্ট্ৰ হিচাপে পাইছিলে আৰু আমাৰ অসমতো কনকলতা, মণিৰাম দেৱান এওঁলোকৰ দৰে বহুতো বীৰ বীৰাংগনাসকলৰ প্ৰাণ আহুতি দিয়াৰ পিছতহে আমি এই ভাৰতবৰ্ষখনক স্বাধীন ভাৰতবৰ্ষ হিচাপে পাইছোঁ। তো এইখনত আমি আমাৰ যি বীৰ বীৰাংগনাসকলে তেওঁলোকৰ বহুত কষ্টৰে স্বাধীনতা পাইছিলে এওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি সমগ্ৰ অসমবাসীক আহ্বান জনাওঁ বা আমিও সংকল্পবদ্ধ হওঁ যে আজিৰ এই দিনত আমি সকলোৱে একতা বজাই ৰাখোঁ আৰু কেনেকৈ কাম কৰিলে আমাৰ ভাৰতবৰ্ষ তথা অসমক আমি আগুৱাই লৈ যাব পাৰোঁ সেই হিচাপে আমি সকলোৱে সংকল্পবদ্ধ হওঁ।